নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বিশেষকৈ কালি ভিডিঅ'টো মোৰ আপলোড দিয়া নহ'ল, এতিয়া আজি দি আছোঁ, আপোনালোকে চাই ল'ব আৰু কোনটোত দিছোঁ আপোনালোকে চাই থাকিব। মোৰ ইউটিউব চেনেল প্ৰদীপ গোহাঁই ব্লগ আৰু মোৰ যোনটো আমি অভিনয় কৰিছিলোঁ জোৱাই, আজি যোৱাকালি চেলিব্ৰেশ্যন আছিলে, তাৰ বাবে তাতে গ'লোঁ। চাই থাকিব কেনেকুৱা হৈছে, কি হৈছে কমেণ্ট কৰি জনাব। আৰু জোৱাই গানৰ লিংকটো মই আপোনালোকক মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব। তাৰে কামনাৰে আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ে, যাতে নতুন নতুন ভিডিঅ' আহিলে পাই থাকে। আৰু মোৰ নতুন আৰু এটা চেনেল আছে জেতুকাৰ পাত, আপোনালোকে সেইটোতো বহুত মৰম দিছে, তাৰ বহুত ধন্যবাদ। আপোনালোকে চাই থাকিব। বলক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। আজি আমি যিটো গীতৰ সৌভাগ্যৰ বাবে হৈছোঁ, এই গীতৰ লগত জড়িত প্ৰতিজন শিল্পী তথা কলাকুশলী আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে উপস্থিত হোৱাৰ বাবে। আপোনালোকে সকলোৱে হয়তো গানটোৰ নামটো জানে, গানটোৰ নামটো হৈছে জানেনে আপোনালোকে? জোৱাই। আৰু জোৱাইটো বিষয়ে মই দুআষাৰ ক'ব বিচাৰিছোঁ। গানটো অনুসৰণ কৰাৰ আগত আমাৰ ডেকাসকলৰ বাবে অতি ভাল লগা সম্বোধন হৈছে জোৱাই। সকলো ডেকাৰে মন যায় জোৱাই হ'বলৈ, সকলো ডেকাৰে মন যায় জোৱাই হ'বলৈ আৰু বহুত কথা সাহস ক'বলৈ। এই জোৱাই আপোনাৰ যি সদায় সুখত ৰাখিব, আপোনালোকে অকণো চিন্তা নকৰিব। ঘৰখনত এগৰাকী গাভৰু ছোৱালী থকা প্ৰতিজন মাক দেউতাকে হয়তো এবাৰলৈ ভাবে তেওঁলোকৰ হ'বলগীয়া জোৱাইৰ কথা। জোৱাই এক বিশ্বাস, এক প্ৰতিশ্ৰুতি। জোৱাই এখন নতুন ঘৰৰ সৈতে গঢ়া এক আজীৱন সম্পৰ্কৰ মিঠা কিছু অনুভূতি। এজন জোৱাইৰ জীৱনৰ ওপৰত আলোকপাত কৰি আপোনালোকৰ মৰমৰ তথা অসমৰ জনপ্ৰিয় কণ্ঠ ক্ষমা কৰিব। এজন জোৱাইৰ জীৱনৰ ওপৰত আলোকপাত কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা আপোনালোকৰ সকলোৰে মৰমৰ জাষ্টিনে এটি গীত আপোনালোকৰ মাজলৈ আজি আগবঢ়াই দিবলৈ বিচাৰিছে আৰু গীতটি শীৰ্ষক হৈছে জোৱাই। আৰু গীতৰ কথা ৰিংকু মজুমদাৰ। ৰিংকু মজুমদাৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, আমি তেওঁলোকক চিনাকি কৰাই দিব বিচাৰিছো। এয়া আমাৰ মাজত ৰিংকু মজুমদাৰ। আৰু গীতৰ সংগীত কৰিছে ৰাজা শৰ্মা। ৰাজা শৰ্মা আমাৰ মাজত উপস্থিত আছে, এয়া আপোনালোকৰ মাজত ৰাজা শৰ্মা। গীতটিত অভিনয় কৰিছে হিৰণময় চৌধুৰী ডাঙৰীয়া, তেওঁ আমাৰ মাজত উপস্থিত আছে, তেওঁ আপোনালোকৰ মাজত চিনাকি কৰাই দিছো। আৰু বাকী অনুষ্ঠানখিনি আগবঢ়াই নিবৰ বাবে মই মোৰ সহযোগী কৌস্তভক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ধন্যবাদ। নমস্কাৰ। আপোনালোকক সকলোকে এই সুন্দৰ সন্ধিয়াটোত আমাৰ অতি মৰমৰ কণ্ঠশিল্পী জাষ্টিন দাৰ এটা সুন্দৰ গীত মুকলিৰ বাবে উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আজি এই জোৱাই গীতটো এই শুভমুক্তিৰ ক্ষণত উপস্থিত থাকিবলৈ পাই খুবেই ভাল লাগিছে। আজি আমাৰ কোৰিঅগ্ৰাফাৰ বিতুপৰ্ণ চক্ৰৱৰ্তী আমাৰ মাজত উপস্থিত নাই, ডাইৰেক্টৰ। তেওঁ চাগে নিজে জোৱাই হ'ব পৰা নাই কাৰণে অহা নাই নেকি নাজানো মই গানটো। তো এতিয়া আমি গানটো মুক্তি পালে আগবাঢ়িম। জাষ্টিন দা দুআষাৰ কোৱা। নমস্কাৰ। মই সকলোকে ধন্যবাদ জনাইছো উপস্থিত আছে। আৰু মই একচুৱেলি গানৰ অলপ পিছৰ অডিঅ'ৰ কথা ক'ব খোজো। ৰিংকু আছে, ৰিংকুৱে মোক আজি এবছৰ আগতে গানটো দিছিলে। মই একচুৱেলি গানটো প্ৰথমতে যেতিয়া শুনাইছিল ভাল লাগিছিলে, তাৰপিছত গানটো মোৰ গাবলৈ এলাহ লাগিছিলে। তেওঁ ইমানেই মোক গানটোৰ কাৰণে কৈছে। পিছত মই যেতিয়া গানটো ভালকে শুনিলো, ইমানেই ভাল লাগিলে গানটো। গতিকে আজি আপোনালোকক লগ পাইছো এই গানটো। ৰিংকুৰ গান এটা জৰুৰী ভাষা কৰিব, খুব ধুনীয়াকৈ দিছে।
Second thing, Radha খুব ধুনীয়া মিউজিক কৰিছে, সকলোৱে কৈছে মিউজিক খুব ভাল পাইছে। So Radha কাৰণে দুজনী আৰু গানটো যিখিনি কলাকাৰ কৰি আছে আমাৰ খুৰা আছে হিৰণময় চৌধুৰী খুৰা। So এখেতে খুব ধুনীয়া কি কৰিছে দেখা পাব অকণমান পিছতে। চাজুৱে কৰিছে এক্টিং আৰু সকলোৰে মৰমৰ আৰু সকলোৰে একদম পৰিচিত চেতনা দাস বাইদেউ আছে গানটোত। লগতে আছে আমাৰ অৰুণ হাজৰিকা আমিও কৰিছো এক্টিং আৰু জিত আছে আমাৰ মাজত, জিত উঠিব লাগে অলপ। জিতে এডিটিং কৰিছে, বহুত কষ্ট হৈছে তেওঁ ভিডিঅ' নাট্য কৰি। আৰু ডাইৰেকশ্যন কৰিছে বিধুপৰ্ণ চক্ৰৱৰ্তী। বিধুপৰ্ণ চক্ৰৱৰ্তী বহুত কষ্ট কৰিছে তেওঁ আমাৰ এতিয়া বৰ্তমান আজি নাই। আৰু মোক সহায় সহযোগ কৰিছে, প্ৰতিটো ক্ষেত্ৰতে মোক হেল্প কৰিছে। বাস্তৱ আছে, বাস্তৱে মোক হেল্প কৰিছে, বাস্তৱৰ এটা জৰুৰী হাত চাপৰি। আৰু বিয়া আছে, বিয়াই খুব মানে গানটোত এডিটিঙত সমানে কষ্ট কৰিছে মোৰ লগত, ইয়াৰ কাৰণে এটা জৰুৰী হাত চাপৰি। আৰু উত্তম আছে, গোটেই সকলোকে বহুত ধন্যবাদ জনাইছো। আৰু গানটো গাইছে মোৰ লগত বেকিং ভোকেলত আছে অপৰ্ণাৰাণী এটা আশা কৰি পেলাইছো সকলোৱে। চিনাই গৈছে, জেচিকা আছে, সকলো আছে। আৰু মোৰ আমি আগতে ৰিলছ কৰিছিলো বহুত, আমাৰ বগা বহুত কষ্ট কৰিছে। ঋষিতা আছে, দেৱীৰ প্ৰতিটো পূজাত আছে গানটোৰ মাজত, সকলোৰে নাম ল'ব লাগিব। জটিলা আছে আৰু বাকী আমাৰ টিমৰ কথাটো লগাই সকলোকে বহুত ধন্যবাদ জনাইছো। আৰু সকলোৱে যাতে গানটো আদৰিলে তাকে কামনা কৰিছো। ধন্যবাদ। এতিয়া আমাৰ পৰিয়ালৰ সমাদায় শেষ কাটিব। আজি একচুৱেলি কোনো ব্লগ নহয়, আজি মানে গ'লো আমাৰ যে যোৱাই শ্বুটিংটো কৰিলোঁ, সেইটো মানে আজি ৰিলিজিং আছিলে, ৰিলিজ কৰিলে, সেইটো কাৰণে গ'লোঁ আজি। তাৰ বাবে অকণমান বেছিকৈ নহয় অকণকৈ দেখুৱাইছোঁ যিখিনি পাৰোঁ। আৰু যোৱা গানটো আপোনালোকে আদৰি লৈ যাতে তাৰে কামনাৰে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে নতুন ভিডিঅ' ব্লগ আহিলে পাই থাকিব। আৰু মোৰ আৰু এটা নতুন চেনেল আছে জেতুকাৰ পাত বুলি, আপোনালোকে বহুতখিনি মৰম দিছে, কিন্তু আপোনালোকে ভিডিঅ'টো চাইছে হয়, কিন্তু মানে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ে, তেতিয়াহে নতুন ভিডিঅ'লৈ পাই থাকিব। আৰু প্ৰদীপ গোহাঁই ব্লগটোতো আপোনালোকে ভাল ব্লগ পাই থাকিব মোৰ। আৰু যিমান পাৰোঁ ভিডিঅ' দিব চেষ্টা কৰি যাম, বেছি দিব নোৱাৰোঁ। আমি মানে একচুৱেলি জব কৰিব লাগে, ব্লগ বনাই থাকিলেতো নহ'ব, জব কৰিব লাগিব, ব্লগো বনাব লাগিব। সেইকাৰণে মোৰ ভিডিঅ' সদায় নাপায়, কেতিয়াবা ৰবিবাৰে মেক্সিমাম মই ৰবিবাৰে হেৰি কৰোঁ, ব্লগ বনাওঁ। সেইটোৱে আৰু মোৰ যোনটো আমাৰ ভিডিঅ' আজি ৰিলিজ হ'ল, সেইটো ভিডিঅ' মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব কেনেকুৱা হৈছে, কি হৈছে, কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব, আৰু ঘণ্টা বটনটো টিপি থৈ দিব, তেতিয়াহে জেষ্টিনদাৰ নতুন গান আহিলে পাই থাকিব। অফিচিয়েল ছং জেষ্টিনদাৰ লগত মই বহুতেই ভিডিঅ' বনাইছোঁ, ভাল লাগিছে জেষ্টিনদাৰ লগত। তাৰ বাবে মোক বহুত ধন্যবাদ জেষ্টিনদালৈ, তাৰে কামনাৰে। আৰু মোৰ ব্লগটো চাই থাকিব, আৰু বেছিকৈ নকওঁ। এতিয়ালৈ বাই বাই, জয় অসম, গুড নাইট।